আপুনি কি দুইবাৰতকৈ বেছি আধাৰ কাৰ্ড বনাব দিছে তথাপিও আধাৰ কাৰ্ড পোৱা নাই বা আপোনাৰ আধাৰ কাৰ্ড হেৰাই গৈছে এতিয়া ওলাব পৰা নাই তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবেই। হেল্ল' ভিউয়াৰ্ছ, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম। দৈনন্দিন জীৱনত হৈ থকা সকলোবোৰ প্ৰব্লেমৰ বিষয়ে কিন্তু মই সমাধানৰ পথ দেখাই থাকোঁ। চ' আজি এটা নতুন সমাধান লৈ আহিছোঁ। আপুনি যদি বাৰে বাৰে আধাৰ কাৰ্ড বনাব দিছে কিন্তু তথাপিও আধাৰ কাৰ্ড এতিয়াও হাতত পোৱা নাই বা আপোনাৰ আধাৰ কাৰ্ডখন আগত আছিল বৰ্তমান হেৰাই গৈছে এতিয়া ওলাব পৰা নাই, তেনে ক্ষেত্ৰত আমি কেনেকৈ আধাৰ কাৰ্ডখন ওলাম। আপুনি যদি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰতকৈ বেছি ইনৰোল কৰি থাকে কেতিয়াবা সেইবোৰৰ পৰা কোনো এটা ইনৰোলত আধাৰ কাৰ্ড জেনেৰেট হৈ যায় কিন্তু আমি সেইটো গমেই নাপাওঁ। ইফালে আমি বাৰে বাৰে আধাৰ বনাবলৈ দি থাকোঁ আৰু বাৰে বাৰে ৰিজেক্ট হৈ যায়। কিছুমান আধাৰ কাৰ্ড হেৰাই যায় আৰু কোনো ডুপ্লিকেট কপি নথকাৰ ফলত আধাৰ কাৰ্ডখন ওলাব নোৱাৰি। আজি মই এনেকুৱা এটা প্ৰচেছ দেখুৱাম যিটোৱে বাৰে বাৰে কৰা আধাৰ কাৰ্ডখন ওলাব পাৰি আৰু হেৰাই যোৱা আধাৰ কাৰ্ডখনো কিন্তু ওলাব। দেৰি নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত গৈ আধাৰ বুলি চাৰ্চ কৰিব। মই ক্ৰম ব্ৰাউজাৰত গৈছোঁ। এতিয়া আধাৰ বুলি ওপৰত চাৰ্চ কৰিলে আধাৰ বুলি চাৰ্চ কৰি দিছোঁ। এনেকুৱা চাৰ্চ কৰি দিলে বেলেগ এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ওপৰৰ অপশ্যনটো গেট আধাৰত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আধাৰৰ মেইন ডেছবৰ্ডটো খুলি আহিব। খুলি অহাৰ পিছত তলফালে যদি স্ক্ৰল কৰোঁ লিখা আছে দেখোন ৰিট্ৰিভ EID বা আধাৰ নাম্বাৰ। এতিয়া আধাৰৰ ইনৰলমেণ্ট নাম্বাৰটো ওলাব পাৰি, আধাৰ নাম্বাৰটো ওলাব পাৰি। এনেকৈ ক্লিক কৰিলে ওপৰত আধাৰ নাম্বাৰটো ওলাব পাৰে, ইনৰলমেণ্ট আইডিটো ওলাব পাৰে। মই ইনৰলমেণ্ট আইডিটো ওলাম। এতিয়া ইনৰলমেণ্ট আইডিত ক্লিক কৰি নেমটো মাৰি দিলোঁ আৰু যিটো মোবাইল নাম্বাৰ দিছিলোঁ তেতিয়া আধাৰ ইনৰোল কৰোঁতে সেইটো মোবাইল নাম্বাৰ মাৰি দিছোঁ। আপোনাৰ যদি মোবাইল নাম্বাৰটো মাৰি নাই বেলেগ বেলেগ নাম্বাৰ মাৰি ট্ৰাই কৰিব পাৰে। তাৰপিছত কেপচাৰটো মাৰি চিম্পলি চেণ্ড OTPত ক্লিক কৰক। যদি আপোনাৰ আধাৰ কাৰ্ড আগত হৈছে তেনে ক্ষেত্ৰত OTP যাব, নহ'লে নট ৰেকৰ্ড ফাউণ্ড দেখাব। মোৰ আধাৰ কাৰ্ডটো হৈছে যিহেতু এতিয়া OTP গৈছে, মই চিম্পলি মোবাইলৰ পৰা OTP মাৰি ইণ্টাৰ OTPত টাইপ কৰি দিম। যিসকলৰ বাৰে বাৰে আধাৰ কাৰ্ড বনাইছে সেইসকলৰ ডাইৰেক্ট নাম আৰু মোবাইল নাম্বাৰটো মাৰি দিব। যদি হৈ থাকে এনেকৈ ৰিচিপ্ট আহি যাব। চাওক মোৰো ৰিচিপ্টটো আহি গৈছে। এতিয়া আমি এইটো ইনৰলমেণ্ট আইডিৰ পৰা কিন্তু আধাৰ কাৰ্ডখন অতি সহজতে ডাউনলোড কৰিব পাৰি। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব